সমস্যাৰ বাবে প্ৰায় ৬৫,৭২৯ জন লোক গৃহহীন হ'ব লগা হৈছে যিটো সময়ত যোৱা ২৬ জুলাই তাৰিখে অসমৰ ৬জনকৈ জোৱানৰ কেঁচা তেজেৰে অসম মিজোৰাম সীমান্তৰ লাইনাবোৰ ৰাঙনি হ'ব লগা হৈছিল সেইটো সময়ত আজিৰ সদনত নিজেই চৰকাৰত থাকি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কেন্দ্ৰীয় চৰকাৰৰ পিনে পিঠি দি এনে এখন স্ববিৰোধী বিধেয়ক উত্থাপন কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৪.৫৫ কোটি জনসাধাৰণৰ আৱেগ আৰু ভাৱনাৰ সৈতে খেলা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু তাৰ বাবে সংবিধানৰ ১৯ নং অনুচ্ছেদৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি আজিৰ সদনত বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছো বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ আগতে আঙুলিয়াই দিব বিচাৰিছো উত্থাপিত বিধেয়কখনৰ কেইটামান মৌলিক বিসংগতিৰ কথা আজি সন্মানীয় চৰকাৰী পক্ষই হয়তো নাজানে সংসদীয় পৰিক্ৰমা পদ্ধতি কি আৰু সেইবাবেই আজিৰ সদনত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত দোষাৰোপ কৰি এনে এখন ঋণাত্মক দৃষ্টিভংগীৰ বিধেয়ক উত্থাপন কৰিলে আৰু তাৰ বাবে সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীক কি শাস্তি প্ৰদান কৰা হয় এই সিদ্ধান্ত গ্ৰহণ কৰক মহামান্য অধ্যক্ষ মহোদয় আজিৰ চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে অধিক ক্ষমতাৰ কথা ক'লে ঠিকেই কিন্তু তেওঁ স্পষ্ট কৰি নিদিলে তেওঁ ৰাজনৈতিক ক্ষমতাৰ কথা কৈছে অৰ্থনৈতিক ক্ষমতাৰ কথা কৈছে নে অন্য কিবা ধৰণৰ ক্ষমতাৰ কথা কৈছে আৰু এই ধৰণৰ অস্পষ্টতাৰ বাবেই পুনৰবাৰ বিৰোধিতা কৰিছো উত্থাপন কৰা বিধেয়কখন এতিয়া বিষয়বস্তুৰ গভীৰতালৈ আমি উত্তৰ পূৰ্বাঞ্চলৰ সীমা সমস্যাৰ ইতিহাসৰ বিষয়ে বিশ্লেষণ কৰিছিলে গম পাম ইয়াৰ আৰম্ভণি হৈছিল তেতিয়াই যেতিয়া বৰ অসম ভাঙি মিজোৰাম মেঘালয় নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ জন্ম হৈছিল আৰু ১৯৬০ৰ দশকৰ পৰাই এই চাৰিওখন ৰাজ্যৰ লগত অসমৰ চলি থকা সীমা সমস্যা বা উত্তৰ পূবৰ সীমা সমস্যা সমাধানত কেন্দ্ৰ আগ্ৰহী নহয় বুলি আজিৰ সদনত সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে বাৰে বাৰে ফুলাই চিঞৰি আছে কিন্তু মই তেওঁলোকক আপোনাৰ জৰিয়তে জনাব বিচাৰিছো কেন্দ্ৰই অসম নাগালেণ্ড সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সুন্দৰম কমিটিৰ কথা শাস্তি কমিছনৰ কথা অথবা অসম অৰুণাচল সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা তৰুণ চেটাৰ্জী কমিটিৰ কথা বা অসম মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা জাষ্টিছ Y.V. চন্দ্ৰচূড় কমিটিৰ কথা বহু সময়ত সাৰ্ভে অফ ইণ্ডিয়াৰ সহায়তো ১৯৬৭-৬৮ চনত অসম নাগালেণ্ড সীমান্তত ১৯৭৯ চনত অসম অৰুণাচল সীমান্তত আৰু ১৯৯১ চনত অসম মেঘালয় সীমান্তত জৰীপৰ জৰিয়তে এই সমস্যা সমাধানৰ প্ৰচেষ্টা কৰা হৈছিল তাৰোপৰি অসম নাগালেণ্ড সীমান্তৰ ১০ কিলোমিটাৰ অঞ্চলত ডিছপুট বেল্ট এৰিয়া গঠন কৰি তাত কেন্দ্ৰীয় সেনাবাহিনী মোতায়েনেৰে শান্তি স্থাপনৰ প্ৰচেষ্টাও কৰিছিল সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে বাৰে বাৰে সুধি আছে যে এইসমূহ কমিটি গঠন কৰাৰ পিছতো বা কেন্দ্ৰৰ ইমানসমূহ প্ৰচেষ্টাৰ পিছতো কিয় আজিলৈকে সীমা সমস্যা সমাধান হোৱা নাই কাৰণ কেৱল মাত্ৰ উত্তৰ পূবৰ ৰাজ্যসমূহৰ নিজা অসহযোগিতা আৰু সহযোগিতাৰ বাবে আজিও সমাধান হোৱা নাই এই সমস্যা আৰু বিচাৰ্য হৈ আছে ন্যায়ালয়ত মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ কেন্দ্ৰৰ আগ্ৰহৰ অভাৱ পৰিলক্ষিত হৈছে তেন্তে তেওঁলোকে কোনখন সস্তীয়া বজাৰৰ নিজৰ মস্তিষ্ক বিক্ৰী কৰি সেই এনে এখন বিধেয়ক আজি উত্থাপন কৰিলে সেয়া কিন্তু সন্দেহৰ বিষয় মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে নিজৰ মততে অটল থাকিব বিচাৰে তেন্তে তেওঁলোকে পোনপ্ৰথমে সদনত স্পষ্টকৈ ঘোষণা কৰা দুটা কথা প্ৰথম ভাৰতবৰ্ষ গণতন্ত্ৰ নহয় দ্বিতীয় সংবিধানৰ ১২১ নং আৰু ২১১ নং অনুচ্ছেদ সম্পূৰ্ণৰূপে ভুল য'ত ন্যায়পালিকাৰ কাৰ্যক বিধানমণ্ডল বা অন্য অংগসমূহৰ কাৰ্যৰ পৰা স্বাধীন বুলি কোৱা হৈছে আৰু যদি তেনে কৰিব নোৱাৰে তেন্তে সন্মান সহকাৰে উঠাই লওক উত্থাপন কৰা বিধেয়কখন কিয়নো উত্তৰ পূবৰ ৰাজ্যসমূহৰ অধিকাংশ সীমা সমস্যাই বৰ্তমান ন্যায়ালয়ৰ বিচাৰাধীন আৰু তাত কেন্দ্ৰই কোনো ধৰণে হস্তক্ষেপ কৰিব নোৱাৰে আৰু ইয়াৰ পিছত কি হতে সন্মানীয় চৰকাৰী পক্ষৰ ক'ব বিচাৰে যে কেৱল মাত্ৰ অধিক ক্ষমতাৰ পুঞ্জীভূত কৰাৰ স্বাৰ্থতে কেন্দ্ৰই অসমৰ সীমা সমস্যা সমাধানত আগ্ৰহী নহয় আচলতে তেওঁলোকৰ গাত দুখ নাই অসমীয়া ভাষাৰ কথা আছে নহয় খালী পাত্ৰৰ মাত এনেও বেছি মাননীয় অধ্যক্ষ মহোদয় আজিৰ চৰকাৰী পক্ষ হয়তো জনোৱাৰ প্ৰয়োজন নাই যে উত্তৰ পূবৰ ৰাজ্যসমূহৰ পৰিস্থিতি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত বেলেগ কিয়নো অতীজৰে পৰা এই ৰাজ্যসমূহ অতি জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত হৈ আহিছে আৰু তেনে প্ৰেক্ষাপটত কেন্দ্ৰই যদি ইয়াৰ সকলো গোট বা সকলো জনসাধাৰণৰ সৈতে সঠিক আলোচনা নকৰাকৈ সীমা সমস্যা সমাধানত আগবাঢ়ে তেনে পুনৰবাৰ যে এক ৰক্তাক্ত ইতিহাসৰ সৃষ্টি নহ'ব তাৰ কোনো মানে নাই মাননীয় অধ্যক্ষ মহোদয় এই উত্তৰ পূৰ্বাঞ্চলৰ সীমা সমস্যা সমাধান এটা কঠিন প্ৰক্ৰিয়া উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজৰ নিজা সহযোগিতা আলোচনা তথা বুজা পৰাৰ মাধ্যমেৰে এয়া সম্ভৱ আৰু এই কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে সিদিনা 16 নৱেম্বৰ তাৰিখে অসম মেঘালয় সীমান্তৰ লাম্পিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে এই বৰ্ষৰ শেষৰ ভিতৰত 6 বিবাদিত সীমা বিবাদিত অঞ্চলৰ সীমাবিবাদ মীমাংসা কৰা হ'ব আৰু এই কাৰ্যসমূহ চলি থকাৰ মাজতে বা এই প্ৰক্ৰিয়াসমূহ চলি থকাৰ মাজতে আজি যদি কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰি এনে এখন বিধেয়ক চৰকাৰী পক্ষই আইনত পৰিণত কৰিব বিচাৰে তেন্তে এয়া হ'ব তেওঁলোকৰ অনুৰ্বৰ মস্তিষ্কৰ অনুৰ্বৰ চিন্তাধাৰাৰ পৰিচয়
আৰু ইয়াৰ পিছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে নিজৰ মততে অটল থাকি ঠন মদন গোপাল হৈ বহি থাকে তেতিয়া মই ফকৰা যোজনাৰ ভাষাৰে তেওঁলোকক ক'বলৈ পালে ভাল পাম